নমস্কাৰ দোস্ত, ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম হিন্দ মহাসাগৰৰ মাজত অৱস্থিত এখন মিনি হিন্দুস্তানৰ কথা। এখন দেশ সৰু হ'ব পাৰে, কিন্তু আদৰ্শৱান দেশ হিচাপে জনাজাত। এই দেশখনৰ নাম হ'ল মৰিচিয়াছ। তেতিয়াহ'লে বলক আমি বিস্তাৰভাৱে এই দেশখনৰ বিষয়ে জানি লওঁ। এই দেশখনৰ মুঠ মাটিকালি হ'ল প্ৰায় দীঘলে 45 কিলোমিটাৰ আৰু পথালিকৈ 46 কিলোমিটাৰ। এই দেশখনৰ মুঠ জনসংখ্যা প্ৰায় 12.7 লাখ। ইয়াৰ মানুহ গড় আয়ু হ'ল প্ৰায় পুৰুষ 70 বছৰ আৰু মহিলা 75 বছৰ। পৰ্ট লুইছ হ'ল এই দেশৰ ৰাজধানী আৰু এই চহৰখনত প্ৰায় 1.5 লাখ মানুহে বসবাস কৰে। এই দেশত প্ৰায় 60% ভাৰতীয় আছে, কাৰণ যেতিয়া এই দেশখন ব্ৰিটিছৰ অধীনত আছিল তেতিয়া বহুসংখ্যক ভাৰতীয় কুঁহিয়াৰৰ খেতি কৰিবলৈ ইয়ালৈ আনিছিল আৰু তাৰ পিছত বহুসংখ্যক ভাৰতীয় এই দেশখনত পাৰ্মানেণ্টলি থাকি গ'ল। সেইকাৰণে এই দেশখনত ভাৰতীয়ৰ সংখ্যা বহুত বেছি আৰু সেইকাৰণে এই দেশখনক মিনি ভাৰত বুলিও কোৱা হয়। এই দেশখনত ড'ডো নামৰ এবিধ চৰাই পোৱা যায় আৰু এই চৰাইবিধ পৃথিৱীৰ বেলেগ ক'তো ঠাইত পোৱা নাযায়। এই দেশখনত কোনো ধৰণৰ খনিজ পদাৰ্থ পোৱা নাযায়, তথাপিও এই দেশখন আৰ্থিকভাৱে বহুত গুণে চহকী, কাৰণ এই দেশত আছে সেউজীয়া গছ গছনিৰে পৰিপূৰ্ণ পাহাৰ আৰু সেই পাহাৰৰ গাতে গা লাগি থকা নীলা ৰঙৰ সমুদ্ৰ আৰু এই সমুদ্ৰবিলাকত নানা ধৰণৰ পানীৰ খেল খেলিব পৰা ব্যৱস্থা আৰু বহুতো কিবা কিবি। এটা আচৰিত কথা, এই দেশৰ সমুদ্ৰবিলাকৰ বালিবিলাক দেখাত বৰফৰ দৰে বগা। এই দেশখনত আপুৰুগীয়া সম্পদ যিটো হ'ল 7 ৰঙৰ বালিৰ টিলা। এই টিলাটো চাবলৈ বহুত ধুনীয়া। পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ মা দুৰ্গাৰ মূৰ্তিটো এই দেশতে অৱস্থিত, যাৰ উচ্চতা 33 মিটাৰ আৰু লগত আছে ভগৱান শিৱৰ 108 ফিট উচ্চতাৰ মূৰ্তি। আৰু এই দেশৰ মানুহবিলাক বহুত মৰমীয়াল হয় আৰু এইবিলাক হ'ল এই দেশৰ পৰ্যটকৰ মূল আকৰ্ষণ কেন্দ্ৰ, যাৰ কাৰণে এই দেশখনত বছৰে প্ৰায় 14 লাখ পৰ্যটক আহে ভ্ৰমণ কৰিবলৈ আৰু সেইকাৰণে এই দেশৰ আৰ্থিক অৱস্থা বহুত ভাল। এই দেশৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা উপকৰণবিলাকৰ দাম বহুত বেছি, কাৰণ এই বস্তুবিলাক বাহিৰা দেশৰ পৰা আনিব লগা হয়। এই দেশৰ লোকপ্ৰিয় ব্যঞ্জনবিলাক হ'ল কেৰিপ, হলপুৰি, মাইনফ্ৰিট আৰু নিকনিয়ন। ইয়াত আলাদা নামৰ এবিধ ড্ৰিংকছ পোৱা যায়, যিটো বহুত টেষ্টি হয়। আৰু দোস্ত, কেতিয়াবা যদি আপোনালোকে এই দেশত ভ্ৰমণ কৰিবলৈ যায় তেতিয়াহ'লে এই আলাদা নামৰ ড্ৰিংকছবিধ টেষ্ট কৰিব। এই দেশৰ কথিত ভাষাবিলাক হ'ল হিন্দী, ভোজপুৰী, কেৰল ইত্যাদি, কিন্তু অফিচিয়েল লেংগুৱেজ হ'ল ইংলিছ। এই দেশৰ কাৰেন্সিৰ নাম হ'ল মৰিচিয়াছ ৰুপি আৰু যাৰ মূল্য প্ৰায় আমাৰ দেশৰ ভাৰতৰ 2 টকাৰ সমান। আৰু এটা বহুত ভাল খবৰ, এই দেশত যাবলৈ হ'লে ভাৰতীয় কোনো ধৰণৰ ভিছাৰ দৰকাৰ নাই। তেতিয়াহ'লে দোস্ত, দেৰি নকৰাকৈ বেগ উঠাওক আৰু যাওক মৰিচিয়াছ ভ্ৰমণলৈ। এই দেশখনত হিন্দু মানুহ প্ৰায় 51%, সেইকাৰণে এইখন এখন হিন্দু ৰাষ্ট্ৰ। তেতিয়াহ'লে দোস্ত, আপোনালোকে এবাৰ ভাবি চাওক এই দেশখন কিমান ধুনীয়া হ'ব পাৰে। সেইকাৰণে এই দেশখনক পৃথিৱীৰ ভূস্বৰ্গ বুলি ক'ব পাৰি। দোস্ত, আজিৰ এই ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। তাৰ লগত ভিডিঅ'টোক লাইক, শ্বেয়াৰ আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ।